আজি এই ভিডিঅ'টোত যে আপোনালোকে সেই চৰাই চিৰিকটি মাত কিবা কিবি মাত শুনিব, তথাপিও মই কোৱা কথাখিনি এবাৰ শুনিব, এবাৰ ভাবি চাব। নমস্কাৰ, মই হিৰেণ। মোৰ কেতিয়াবা হাঁহি উঠে, কি জানে? যিটো কথা মই নকলেই হয়, তথাপি কওঁ, আৰু সেইটো সকলোৱে বুজি পায়, সকলোৱে জানে। অসমৰ পৰিস্থিতি কি, অসমৰ অৰ্থব্যৱস্থা কি, সেইটো সকলোৱে জানে, মই কোৱাৰ কাৰণে। কিন্তু মই তথাপিও কওঁ, সুবিধা আমাক সকলোকে লাগে। ভাল কথা, আমি সুবিধা পালে আমি ল'ব লাগে, নহয় জানো? কিন্তু সুবিধাবিলাক এনেকুৱাকৈ ল'ব নালাগে যে আমি স্বাৰ্থপৰ। চৰকাৰে আমাক বহুতো সুবিধা দিছে আৰু কিছুমান নাই দিয়া, দিছে ল'ম, নদিলে নাই, নহয় জানো? কিন্তু এটা কথা আমি কেতিয়াবা ভাবি চাইছিলে বাৰু, এইবিলাক সুবিধা আমাক নিদিলেও হয়। কাৰণ কিয়, ঈশ্বৰৰ কৃপাত আমাৰ চিন্তা কৰিবলৈ মগজুটো দিছে, কিবা এটা কাম কৰিবলৈ আমাক হাত ভৰি দিছে। কিন্তু আমি কি কৰিছোঁ, তাকে নকৰি আমি সুবিধা লৈ আছোঁ। আৰু সুবিধা বেছি লোৱাটো বেয়া, হানিকাৰক। আৰু চৰকাৰে সুবিধা দিছে, কিন্তু য'ত সুবিধা দিব লাগে তাত দিয়া নাই। মই ভাবোঁ চৰকাৰে যদিহে সুবিধা দিছে আমি ল'ব লাগে, কিন্তু এইটোও আমি ভাবিব লাগে যে চৰকাৰে আমাক কোনকেইটা সুবিধা দিয়াটো ভাল আৰু কোনকেইটা সুবিধাটো দিয়াটো শুদ্ধ হৈছে নে ভুল হৈছে, সেইটো আমি সকলোৱে জানো। এটা কথা হ'ল, যিকেইটাত আমাক সুবিধা দিলে আমাৰ লাভ হয়, আৰু যিকেইটাত সুবিধা নিদিলে আমাৰ লছ হয়। এটা কথা হ'ল, ট্ৰেইন গৈছে দেই, ট্ৰেইনৰ মাত শুনিছে চাগে নিশ্চয় মানে, এয়া ট্ৰেইনৰ মাত। এটা কথা হ'ল, আমাক শিক্ষা ব্যৱস্থা আৰু চিকিৎসা অৰ্থাৎ মেডিকেল এডুকেশ্যন ছাইড আৰু শিক্ষা ছাইড, এই দুটা ছাইড আমাক যদি সুবিধা দিয়ে, আৰু আমাৰ বিশেষ সুবিধা দিব দৰকাৰ নাই, কিন্তু আমাক এই দুটা ছাইডত আমাক সুবিধা চৰকাৰে নিদিয়ে। কাৰণ কিয়, মেডিকেল ছাইডটোত কিয় সুবিধা নিদিয়ে? যিবিলাক প্ৰাইভেট মেডিকেল আছে, মই তেওঁলোকক বেয়া পোৱা নাই, আৰু মই তেওঁলোকক বেয়া চিন্তা ভাৱ লৈও মই কোৱা নাই। আৰু যিবিলাক স্কুল, প্ৰাইভেট স্কুল, সেইবিলাকো চৰকাৰে বন্ধ নকৰায়। ইয়াৰ কাৰণ আছে, সেইটো সকলোৱে জানে। এতিয়া এই যে আঁচনিবিলাক যে ওলাই আছে, এই আঁচনিবিলাক কিবা কাৰণ আছে জানো? মই ভাবোঁ একো কাৰণ নাই। এইবিলাক আঁচনিবিলাক থকাৰ কাৰণে মানুহ এলেহুৱা হৈছে। আজি আমাৰ অসমৰ মানুহখিনি, বিশেষকৈ আমাৰ যিখিনি অসমীয়া মানুহ বুলি ক'বলৈ যাওঁ, বেয়া পালেই পাব, যিটো সঁচা কথা সেইটো মই কমেই। অসমীয়া মানুহবিলাক এলেহুৱা হৈছে, প্ৰায় অসমীয়া মানুহবিলাক সঁচাকৈ এলেহুৱাই হৈছে। কাৰণ কিয়, মাটি নাই, মাটি দিছে, মাটি দিলেই নহ'ব, থাকিবলৈ এটা ঘৰ বনাই দিছে। অকল ঘৰটোত থাকিলেই নহ'ব, এসাঁজ খাবলৈ চাউলো দিছে, আৰু খালেতো নহ'ব, হাগিবতো লাগিল, নহয় জানো? তাৰ কাৰণে এটা লেট্ৰিনো দিছে। মাহেকত যেতিয়া ইমানখিনি চাউল পায়ে থাকিব, সি কিবা কাম কৰিবলগীয়া কিবা কাৰণ আছে জানো? সি এলেহুৱা নহয় কি হ'ব? ধোধ হ'ব,
চৰকাৰে দিবই আৰু পামি খাম আৰু হ'ব এনেকৈ চাধা মাৰি থাকিম, মদ খাই থাকিম। চাউলৰ কি চিন্তা আছে? চৰকাৰে দিবই পামি, হয় নাই? চৰকাৰে যেতিয়া দিবই পামি, এনেই ইমান কষ্ট কেলৈ কৰোঁ, হয় নাই? হ'ব আবেলি সময়ত অকণমান আড্ডা মাৰিম হ'ল। এটা কথা কি জানে, কিছুমান যাৰ সক্ষম, মানে কিছুমান মানুহৰ যিমানখিনি সক্ষমতা আছে তেওঁলোকেও চাউলৰ সুবিধা লৈ আছে, যাৰ উপাৰ্জন ঠিকে আছে তেওঁলোকেও সুবিধা লৈ আছে। আৰে ভাই, আপোনাৰ যদি সক্ষমে আছে, আপুনি সেই চাউলমুঠি অন্য এজন দুখীয়া মানুহ এজনে পাবলৈ আপুনি কিয় ৰখাই আছে? পাওক পাওক, সুবিধা দিছে লওক। কিন্তু আপুনি যেতিয়া যোগ্য, ভাল, সক্ষম মানুহ, আপোনাৰ অৱস্থা পাতি ভাল, আপুনি কেলৈ চাউলমুঠি লৈ আছে বাৰু? আৰু আপোনাৰ ঘৰৰ অৱস্থা পাতি ভাল, আপুনি আকৌ কি এটা অনুদানৰ ঘৰ এটা সুবিধা কেলৈ লৈছে বাৰু কওকচোন? বেলেগ এজনক দিয়ক না। চৰকাৰৰ সেই অযথা টকাটো আপুনি কেলৈ খাবলৈ চেষ্টা কৰিছে? আপোনাৰতো সক্ষম আছে, আপোনাৰ অৱস্থা পাতিও ভাল, মানে মই সেইবিলাকক কৈছোঁ আৰু যিবিলাকৰ ভাল অৱস্থা পাতি। অনুগ্ৰহ কৰি আপোনালোকে এইবিলাক সুবিধা নল'ব। চাউলপাত বা এটা ঘৰ অনুদানৰ ঘৰ যাৰ নাই, অৱস্থা পাতি বেয়া, যাৰ উপাৰ্জনৰ কাৰণে সক্ষম নহয়, তেওঁলোকক সুবিধা দিছে, তেওঁলোকে লওক। আপোনালোকে আকৌ কেলৈ ল'ব লাগে? এইবিলাক বেয়া কথা দেই। এতিয়া কথা হ'ল, চৰকাৰে দিয়া এইখিনি সুবিধা লৈয়ে আপুনি যথেষ্ট বুলি নাভাবিব। কাৰণ কিয়, আজি সমাজত জনসংখ্যা বাঢ়িছে, উপাৰ্জন কমিছে, আৰু চৰকাৰে যিমানেই সুবিধা দিব আমাক, চৰকাৰে আমাক যিমান সুবিধা দিব, চৰকাৰ সিমান দেউলীয়া হ'ব, চৰকাৰৰ ধাৰ বেছি হ'ব। কাৰণ কিয়, তাত আপুনি বেয়া লাভ নাই, দাম বঢ়াবই। আমাৰ মানুহে কৈ আছে কি অমুকত GST গৈছে, তমুকত GST দিছে, অমুকত দাম বাঢ়িছে, তমুকত দাম বাঢ়িছে। দাম কেলৈ নাবাঢ়িব? আপুনি কিন্তু ফ্ৰী খাই আছে ন চাউল। আৰু কিবা কিবি আঁচনি ধেৰ ওলাইছে, মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, বাইক দিছে, বুলেট দিব, আৰু কিবা কিবি দিব, বহুত দিব। লওক, আপোনালোকে লওক, সুবিধা লওক, কথা নাই। পিছপানে যে বাঁহডাল ভৰাই দিছে গম পাইছে? মই আপোনালোকক বেয়া ভাবি কোৱা নাই। আপোনালোকে পাৰিলে এইবিলাক আঁচনি বৰ্জন কৰক, কিছুমান চৰকাৰী সুবিধা লোৱাটোৰ পৰা নিজেই আঁতৰি থাকক, যাতে আমাক চৰকাৰ সুবিধা দিয়ে, যাতে আমাৰ ভৱিষ্যতলৈ যাতে আমাৰ ভাল হয়। সেয়া হৈছে শিক্ষা আৰু হৈছে মেডিকেল চিকিৎসা, মেডিকেল ছাইড আৰু হৈছে এডুকেশ্যন ছাইডত আমাক যদিহে চৰকাৰে সুবিধা দিয়ে, ফ্ৰী দিয়ক। আল্টিমেটলি কিন্তু ফ্ৰী দিয়ে আছে, স্কুলত গ'লেই খোৱা বোৱা, ড্ৰেছ পোছাক পৰ্যন্ত ফ্ৰী দিছে, আৰু মেডিকেলতো প্ৰায় ফ্ৰীয়ে দিছে। আৰু কিমান আৰু আপোনালোকে কিমান সুবিধা নল'ব? আৰু কিমান সুবিধা নল'ব আপোনালোকে কওক? আকৌ এতিয়া শুনিছোঁ অৰুণোদয় আৰু কিবা কিবি সুবিধা দি থাকিব। আপুনি লওক, দাম বাঢ়ক, একো নাই। আমাৰ অসমীয়া মানুহ কেইজনে খেতি কৰে, আৰু আমাৰ অসমীয়া মানুহখিনি সদ্যহতে খেতি বুলি ক'লে অকল সেয়াই ধান খেতিখিনিৰ বাহিৰে বেলেগ একো খেতি চিনিয়ে যেনে নাপায়, অকল সেই ধান খেতিখিনিয়ে কৰা মানুহ বেছি আছে। এটা ছিজন কৰিব আৰু এটা ছিজন মাটিখিনি এনেই চন পেলাই থৈ দিব, কোনো কাম নাই। আৰে ভাই, কমচে কমটো ৰবি শস্যকে অকণমান কৰক, ৰবি শস্য খেতি অকণমান কৰক। কমচে কম বিক্ৰী নকৰিতো নিজেতো এসাঁজ তাজা চব্জি খাবলৈ পাব, হয়নে? তাকে নকৰি আমাৰ মানুহে কি লাগিলে খুজি খাব, লাগিলে চুৰ কৰি খাব, তেওঁ গুটি এটা মাটিত এনেকৈ সোমাই নথয়। আৰে ভাই, খুজি খোৱাতকৈ, চুৰ কৰি খোৱাতকৈ একো বেয়া কাম নহয়। এটা গুটি এটা আনি পেলাই তুমি মাটিত ভৰাই দিয়ক। আপুনি মাটিত দিয়াৰ লগে লগে মাটি যেতিয়া আপুনি সাৰ দিব, সাৰ নালাগে, সেইবিলাক বেয়া কথা, জৈৱিক সাৰ দিয়ক, যিটো অৰ্গেনিক
গৰু গোবৰ আছে আৰু কিবা কিবি ধেৰ আছে, কেঁচুসাৰ আছে, কিবা কিবি। আজিকালি ব্ৰইলাৰ গৰুটো দিলেও ধুনীয়া খেতি হয়, ধুনীয়া চব্জি খেতি হয়, ধুনীয়া একদম ফ্ৰেছ আহাৰ খাব পাৰিব আপুনি। তাকে নকৰি কিনি খাব, এই সাৰ দিয়াবিলাক চুৰ কৰি খাব, কোনোবা এজনে ৰুই থৈছে, কোনো গম নোপোৱাকৈ চুৰ কৰি খাব পাৰিব। নিজে কৰিব নালাগে, বেয়া কথা, নিজে নকৰিব, গম পাইছে। তাকে ক'লে কি বেয়া হওঁ। আৰু চৰকাৰে ইমান সভা সুবিধা দিয়াটো একো কাৰণ নাই বুলি মই ভাবোঁ, যিহেতুকে অসমৰ অৰ্থব্যৱস্থা একেবাৰে বেয়া। অসমৰ নহয়, ভাৰতৰে অৰ্থব্যৱস্থা বেয়া। আশা কৰোঁ আপোনালোকে বুজি পাইছে কি কৈছোঁ। যদি ভুল হৈছে বেয়া পালে উপায় নাই, আশা কৰোঁ বেয়া নাপাব। যদি ভুল হৈছে ক্ষমা কৰিব। পাৰিলে এইবিলাক সুবিধাবিলাক লোৱাতকৈ অন্যান্য এইবিলাক আঁচনি চাচনিবিলাক সুবিধা, তাতকৈ আপুনি এষাৰ কওক চৰকাৰক। মই ভাবোঁ সকলোৱে মিলি পেলাই এষাৰ ক'ব লাগে যে আমাক শিক্ষা আৰু মেডিকেলটো ফ্ৰী দিয়ক, বাকীবিলাক আমাক নালাগে। এইবিলাক এই বাইক চাইক লৈ পেলাই নোহোৱাত তেলৰ পইচাটো বাইকটোৰ পৰা দিলেই সেইটো চৰকাৰে ওলাই ল'ব আপোনাৰ পৰা, GST নামত দাম বঢ়াই দিব চৰকাৰে। চৰকাৰে আপোনাক যিটো দিছে সেইটো ওলাই ল'ব। এই যে মাহে যে সদায় যে তেলৰ যে খৰচটো কোনে দিব? চৰকাৰে দিব, নিদিয়ে। নিজৰ পকেটৰ পৰা যাব, নিজে কষ্ট কৰি অনা এই আজাৰ ধনখিনিয়ে ইমানখিনি সাঁচিব পাব, ইমানখিনি যাব। লাভ কি হ'ল? স্পীডত বাইক চাইক চলাব, স্পীডত গাড়ী ঘোঁৰা চলাব, এক্সিডেণ্ট কাৰ হ'ব, নিজৰে হ'ব, মেডিকেলৰ খৰচ কাৰ যাব, নিজৰে যাব। তাতকৈ পাৰিছে যদি লাহে লাহে চলাওক, যদিহে পাৰে সুবিধা আৰু ল'বলৈ ইচ্ছা নকৰিব, সকলোৱে এবাৰ ভাবি চাওক কথাটো। মই কি কৈছোঁ আজিলৈ ধন্যবাদ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম, জয় হিন্দ।